মৰ্নিং, কি খবৰ আপোনালোকৰ? মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰষুণৰ বতৰত কিনো কৰিম, ওলাই আহিছোঁ এনেই অলপ বাৰীৰ পাছভাগে। বৰষুণ দি আছে বহুত, পাছভাগে ওলাই আহিছোঁ এনেই অলপ। এইয়া বেটা, বেটা চাই দিয়া লাগে, কিবা খেলি আছে বেটাই। আৰু মই এতিয়া এনেই অলপ এটা বস্তু চাব আহিছোঁ, আপোনালোকে চাই থাকিব। কি বস্তু দেখাম ৰ'ব অলপ। দেখা পাইছেনে? আমাৰ নেমু বাগান বহুত আছে, নেমু টেঙা, আৰু এই মস্ত ডাঙৰ নেমু টেঙা লাগি আছে। ৰ'ব গৈ আছোঁ, কি বস্তু চাব গৈ আছোঁ আমি, চাই থাকক আপোনালোকে। পূৰা জংঘলৰ মাজত আছে, কি বস্তু ৰ'ব বিচাৰি গৈ এয়া আনাৰস বিচাৰিছিলোঁ, কিন্তু ভালছে পকাই নাই আনাৰসটো। আৰু কালি দুটা চিঙি খাইছোঁ, আজি আকৌ বিচাৰি আহিছিলোঁ পাওঁ নেকি বুলি। নাই, এইটো নাই, ভুলটো ভালছে কটা নাই। আৰু এয়া আমাৰ আছে পথাৰত ভুই জুই হলাকে হৈছে, পথাৰ ভৰি পৰিছে। ধাননি আৰু কেইটামান হ'লে ধান হ'ব। এইয়া বেটা আকৌ জংঘলত সোমাই গৈছে, চাই থাকক। বেটা ক'ত সোমাই গৈ আছা? আহা। এয়াই আছিল আজি আমাৰ ব্লগ। যদি ভাল পালে ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নকৰিব। আৰু কমেণ্ট কৰিলেতো বহুত ভাল লাগে, আপোনালোকক ৰিপ্লাই কৰি। এইয়া বেটা গৈ আছে, ব'লা আজিলৈ ইমানেই, বাই বাই।